মই ভয় কৰা মানুহ নহয়, কাকো ভয়ো নকৰোঁ, কাকো খাতিৰো নকৰোঁ, ঘেণ্টা খাতিৰ নকৰোঁ কাকো। মাথা ওলাই আছা নমস্কাৰ বন্ধুসকল, পুনৰ একবাৰ স্বাগতম জনাইছোঁ মোৰ বিন্দাছ চেনেললৈ, বিন্দাছ কমেডি চেনেললৈ। আৰু এইটো নতুন চেনেল যিহেতু গম পাইছে, তেন্তে আজি আমাৰ মঞ্চলৈ লৈ আনিছোঁ। মোৰ এই সোঁ চাইডে আছে আমাৰ জুবিন দা। জুবিন দা, আপোনাক আমাৰ মঞ্চলৈ স্বাগতম জনাইছোঁ। আৰু মোৰ বাওঁ চাইডে আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতকো আপোনাকো আমাৰ মঞ্চলৈ স্বাগতম জনাইছোঁ। প্ৰথম আমাৰ এই মঞ্চত মই প্ৰথম প্ৰশ্ন কৰিম জুবিন দালৈ। তেন্তে জুবিন দা, আপোনালৈ পোনপটীয়াকৈ এটা প্ৰশ্ন সুধিছোঁ। জুবিন দা, আপুনি কি চৰকাৰ বৰ্তমানলৈকে দেখি আছে, মানে দেখিবলৈ পাইছে? AGP দেখিলোঁ, কংগ্ৰেছ দেখিলোঁ, এতিয়া BJP দেখিছোঁ। সকলোখিনি একেই, চব লংকাত গৈ পেলাই ৰাৱণ হৈ যায়। মানে এতিয়া আপুনি কি কৰিব, মানে কি ক'ব বিচাৰে, কি কৰিব আপুনি? উল্টা মৰাৰ সময়, উল্টাকে দিম। আৰু 21 চনত চাম, ইয়াৰ পৰা গৈছোঁ চাম 21 চনত কিমান ভোট পায়, BJPয়ে কিমান ভোট পায়, কংগ্ৰেছে কিমান ভোট পায়, AGPয়ে। যদি দৰকাৰ হয় আমাৰ পাৰ্টি হ'ব। ইতিমধ্যে জুবিন দাই যিখিনি ক'লে আপোনালোকে শুনিলেই ৰাইজসকল। তেন্তে এইবাৰ ডাইৰেক্ট আহিছোঁ আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ ওচৰলৈ। ডাঙৰীয়া, আপোনাক সুধিছোঁ, জুবিন দাই কৈছে যে যদি দৰকাৰ হয় তেওঁ পাৰ্টিত যোগদান কৰিব পাৰিব বুলি। তাৰ বিষয়ে আপুনি কি কয়, আপুনি কৰিব নেকি? কোনোবাই যদি বিজেপিত আহি ৰাজনীতি কৰে আপত্তি নাই, গণ পৰিষদত আহি ৰাজনীতি কৰে আপত্তি নাই, কংগ্ৰেছত আহি ৰাজনীতি কৰে আপত্তি নাই, কিন্তু আন্দোলনৰ নামত যদি ৰাজনৈতিক দল গঠন কৰাৰ চিন্তা কৰিছে, মই আজিয়ে কৈছো এজনো নেতাৰ আমানতৰ ধন নাথাকিব। ইতিমধ্যে শুনিলেই, তো আপোনালৈ এটা প্ৰশ্ন আগবঢ়াইছোঁ। ইলেকশ্যন খেলিবলৈতো বহুত টকা পইচা লাগে, আৰু সেই ধন আপুনি কেনেদৰে পাব, কেনেদৰে উঠাব, তাৰ বিষয়ে আমাৰ ৰাইজক অলপ কৈ দিলে ভাল লাগিব। ৰাইজেও সহায় সহযোগ কৰিবই নিশ্চয়, আপোনাক যিহেতু ৰাইজসকলে ভাল পায়। অলপ কৈ দিয়ক। ধন যাব আৰু একো নাই, আমি সহায় কৰিম, আমিবিলাক আছোঁ নহয়। গান গাই গাই পইচা উঠাম, যিখিনি পইচা সেইখিনি লগাই দিম। এইবাৰ জুবিন দা, এইবাৰ আপোনাকতো ৰাইজে বহুত ছাপোৰ্ট কৰে, আৰু দেখি আহিছোঁ আপুনিও ৰাইজক বহুত সহায় কৰি আহিছে। তেন্তে আপুনি ৰাইজৰ বিষয়ে কি ক'ব? মানে আৰু আমাৰ মন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া বাওঁ চাইডে আছে আপোনাৰ ওচৰতে, আপুনি কি ক'ব, ডাঙৰীয়াক কি ক'ব আৰু ৰাইজক কি ক'ব? মই ভাবোঁ যে যেতিয়া ৰাইজক প্ৰতিনিধিত্ব কৰিব, তেতিয়া সদায় প্ৰথম প্ৰিফাৰেঞ্চটো হ'ব লাগে ৰাইজ, মানুহ, নিজে নহয়। কিন্তু আমাৰ যিবিলাক আছে নেতা, পালি নেতা যিসকল আছে, সদায় সেই বস্তুটোত গুচি যায়, নিজৰটো কেনেকৈ লাভ হয় সেইটোক মাৰি পেলাই মই কেনেকৈ ডাঙৰ হওঁ, মই কেনেকৈ ওপৰলৈ যাওঁ, মই কেনেকৈ চিফ মিনিষ্টাৰৰ পিছত। এইবাৰ আমাৰ বিশ্ব ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। ডাঙৰীয়া, জুবিন দাই এতিয়া যিষাৰ কথা ক'লে, আপুনি ৰাইজক কি ক'ব? আপোনাৰ ফালৰ পৰাও কিবা এষাৰ মন্তব্য আগবঢ়াওক ৰাইজলৈ, তেতিয়া ৰাইজে চাই ভাল পাব। কোনোবাই যেতিয়া মঞ্চৰ পৰা কে বুলি কয়, আপোনালোকে তলৰ পৰা বেয়া শব্দ নকব, বৰঞ্চ মই কম ৰাম, আপোনালোকে কব কৃষ্ণ, মই কম শংকৰ, আপোনালোকে কব মাধৱ। এবাৰ আমি গৈছোঁ জুবিন দাৰ ফালে। জুবিন দা, আপোনালৈ আকৌ এটা পোনপটীয়া প্ৰশ্ন। জুবিন দা, প্ৰথম বেয়া শব্দ কোৱা পৰিৱেশটো কোনে সৃষ্টি কৰিছিলে, কোনে কৰিছিলে আৰু কি ক'ব? শব্দলৈ যোৱাৰ পৰিৱেশটো সৃষ্টি কৰিছে কোনে? এইটো BJPয়ে কৰিছে প্ৰথম কথা। জুবিন দা, আৰু এষাৰ কথা থাকি গৈছে, আপুনি যে এনেদৰে যে ভাষ্যবিলাক যে প্ৰকাশ কৰিছে, আপোনাৰ ভয় লাগে নাই? কয় মই কৈ দিওঁ, মই ভয় কৰা মানুহ নহয়, কাকো ভয়ো নকৰোঁ, কাকো খাতিৰো নকৰোঁ,
ঘেণ্টা খাতিৰ নকৰিব। এবাৰ আকৌ এবাৰ আমি গৈছোঁ ডাঙৰীয়াৰ ওচৰলৈ। ডাঙৰীয়া, আপুনি শুনিছে যে জুবিন দায়ে বোলে টকা বিলাই থাকে, আপুনি কি ক'ব সেই সম্পৰ্কত? আপোনাৰ মতামত কি? আমাৰ ৰাইজক এবাৰ কৈ দিয়ক। কোনোবাই কৈছে মোৰ খাৰ ঘুলি ঘৰত মই টকা বিলাই থাকো। এনেকুৱা কথাৰে মানুহক ব্যতিব্যস্ত নকৰিব। আপোনাৰ টকা সেই লাইটমেনজন, সেই নৃত্য নাটিকা কৰা মানুহজনে নলয়। আমাৰ ডাঙৰীয়া ভাষ্যখিনি শুনিলেই আকৌ এবাৰ আমি জুবিন দাৰ ওচৰলৈ যাওঁ নে কি কোৱা বন্ধুসকল? তেন্তে জুবিন দা, আকৌ এবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। জুবিন দা, আপোনাৰ পইচা বিলোৱা কথাটো যদি কোনেও বিশ্বাস নকৰে, আপুনি কি ক'ব? কেনেদৰে ক'ব? কৈ দিয়ক এবাৰ আমাৰ মোৰ চেনেলৰ মানে বন্ধুসকলক। আহিলে গম পাব, এদিন থাকি চাব মোৰ লগত। অলপ আগতে জুবিন দাই মোক কৈছে, কাণে কাণে কৈছে বাৰু দেই, মই কৈ দিয়া নাই বাৰু, মোক কাণে কাণে কৈছে, জুবিন দা আপুনি অলপ আগতে মোক কৈছে যে আমাৰ মানে এই অনুষ্ঠানটোলৈ আহি থাকোঁতে, আপুনি গাড়ীৰে আহি থাকোঁতে আপুনি ৰাস্তাত মানে গোটেই বিজেপি পতাকাই দেখিছে দেই, গোটেই বিজেপি পতাকা দেখি আহিছে। তো জুবিন দাই মোক কথা এষাৰ কৈছিল। জুবিন দা, মোক এনেকৈ কোৱাতকৈ মানে ডাইৰেক্ট কৰিলে ভাল লাগিব আৰু নে কি? ডাইৰেক্ট কৰিলে আপুনি এতিয়া ভুলেই নকৰে, কৈ দিয়ক। আৰু মানে পতাকাখিনি কোনে লগাইছে, আপুনি কি কৰিব? মোক যেতিয়া কৈছে মই কৈ নিদিওঁ আৰু, মই ক'লেতো ভাল নাপাবা ন, তো জুবিন দাই কৰি দিলে ভাল পাব। তো চেনেলটোও নতুন, আপুনি মানে অলপ কৰি দিলে আৰু তেতিয়া কিবা কিবি হ'বও পাৰে আৰু, আপুনি কৈ দিয়ক আৰু। আজি দেখিলোঁ ৰাস্তাত গোটেই বিজেপি ফ্লেগ, সেইবোৰ কোনে লগালে নাজানো, ৰাতিৰ ভিতৰত লগাইছে বুলি কৈছে। আমি কিন্তু বিজেপি এগেইনষ্টতহে আহিছোঁ। প্ৰথম কথা, যাওঁতে মই চব খুলি লৈ গুচি যাম। তেন্তে বন্ধুসকল, আজি দেখিলে আমাৰ এইফালে ডাঙৰীয়া মানে ডাঙৰজনৰ হিমন্ত বিশ্ব ডাঙৰীয়া আছিল, আৰু আমাৰ এইফালে আছিলে আমাৰ আটাইৰে মৰমৰ জুবিন দা, যিয়ে মানুহক মৰম কৰি ভাল পায়, পশু পক্ষীক মৰম কৰি ভাল পায়। জুবিন দা আৰু দুইজনৰ মাজত এতিয়া বাকযুদ্ধ এখন হৈ গৈছে, আপোনালোকে দেখিছে মোৰ চেনেলত। তেন্তে বন্ধুসকল, এই ভিডিঅ'টো বেছি দীঘল নকৰোঁ। যদি এই ভিডিঅ'টো অকণমান চাই ভাল পালা, তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা, আৰু চেনেলটো যিহেতু নতুন, সকলোৱে ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা ঘণ্টাটো টিপি দিবা। আৰু এনেকুৱা ভিডিঅ' মই তোমালোকৰ মাজলৈ সদায় আনি থাকিম। তেন্তে আজিলৈ ভিডিঅ'টো বাই বাই, টাটা।